আৰু বন্ধুসকল আজি চক কিমান ডাঙৰকৈ টিকা ফটা ৰ'দ দিছে আৰু গোটেই চক বন্ধুসকল কিমান ধুনীয়া ভিউ মানে এইপিনে ডাৱৰকেইটা চক কিমান মজাকৈ হৈ আছে আৰু এইপিনে চক চাৰিওফালে পথাৰ খেতি পথাৰ আৰু এইপিনে নতুনকৈ ধান ৰুই আছে এতিয়া আৰু এইবিলাক ৰুব মানে পূৰা হৈয়ে আছে আৰু এইকেইদিনত ৰুব আৰু এইপিনেতো ইমান ধান ৰোৱা দেখা নাই মানে এইপিনে মাটিটো নকৰে চাগে খেতি অকল এইপিনে কৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিম মানে প্ৰথম মই এতিয়া চুলি কাটিব যাম চুলিটো মজাকৈ কাটি ল'ম কাটি কিনে আৰু কালি ক'ৰবাত গৈ আছোঁ মানে আপোনালোককো দেখাম ক'ত গৈ আছোঁ কিন্তু আগতে নকওঁ চাই থাকক ভিডিঅ'টো। আৰু বন্ধুসকল মজাকৈ চুলি তুলি কাটি ল'লোঁ এতিয়া মানে চেলুনত ভিডিঅ'টো বনাব নোৱাৰিলোঁ কাৰণ তাত গান বাজি আছিলে কপিৰাইটো হৈ যাব পাৰে সেইটো কাৰণে ভিডিঅ'টো তাত নবনালোঁ। চুলি কাটি আহি কিনে ৰাস্তাত বনাইছোঁ আৰু কালি ক'ত গৈ আছোঁ সেইটো চাই থাকক আৰু আমি একেবাৰে নেক্সট ডে'ত লগ পাম মানে কালি লগ পাম। The next day. তোমালোকৰ আজি নেক্সট ডে' মজাকৈ ওলাই গ'লোঁ যাবলৈ কাৰণে এতিয়া বৰ্তমান চাইকেলত গৈ আছোঁ আগপিনে যাম মানে নাহৰ তিনিআলিলৈকে মানে হাইৱেলৈকে যাম তাৰপাছত সেইপিনে গাড়ীত যাম আৰু এতিয়া প্ৰথম লগৰ এটাৰ ঘৰত সোমাই লওঁ মানে সিও যাব লগতে সেইটো কাৰণে হা তো মজাকৈ সিহঁতৰ ঘৰৰ পৰা ওলাই গ'লোঁ আৰু আমি এতিয়া বৰ্তমান বাইকত গৈ আছোঁ আৰু আমাৰ কিছুমান ডকুমেণ্ট জেৰক্স কৰিব আছে তো সেইটো প্ৰথমতে জেৰক্স কৰি ল'ম তাৰপিছত আৰু গৈ আছোঁ চাই থাকক আপোনালোকে। এতিয়া হাইৱে আহি পাই গ'লোঁ কিন্তু আমি প্ৰথমতে জেৰক্স কৰাই ল'ম বোলে তাত দিগদাৰ হ'ব সেইকাৰণে ইয়াতে জেৰক্স কৰাই ল'ম তাৰপাছত আৰু যাম। মজাকৈ জেৰক্স কৰি ল'লোঁ আৰু বাইকটো ইয়াতে থৈ ল'লে আৰু আমি এতিয়া এইপিনে যাম মানে এইপিনে যোৰহাট যায় আৰু এইপিনে গ'লে আপোনালোকে ডিব্ৰুগড় তিনিচুকীয়া এইপিনে যাব পাৰি আমি এতিয়া এইপিনে যাম। তো আমি ফাইনেলি গাড়ী পাই গ'লোঁ এতিয়া যাওঁ ইয়াতে উঠি যোৰহাট। তো মজাকৈ বিন্দাছকৈ বহি ল'লোঁ আমি গাড়ীত আৰু বন্ধুসকল ইমান মজা ভিউ মানে দুই চাইডে বগান দেখিছোঁ দুই চাইডে বগান আছে আৰু আমি মাজে মাজে গৈ আছোঁ ইমান মজা লাগিছে আৰু আমি এতিয়া বৰ্তমান ডিমু আহি পাই গৈছোঁ আৰু ডিমুত ইয়াতে মানে বুট লৈ আহিছিল তো বুট অলপ কিনি ল'লোঁ বুটটো খাই খাই এতিয়া গৈ থাকোঁ আৰু অলপ। বন্ধুসকল ফাইনেলি আমি গাড়ীৰ পৰা নামিলোঁ গাড়ীৰ পৰা নামি কিনে এতিয়া ইয়াতে ভাত খালোঁ। হোটেলখনত আহি আমি ভাত অৰ্ডাৰ দিছোঁ ভাত আনিছে এতিয়া খাই যাওঁ আৰু ওলাই যাওঁ। তো আমি ফাইনেলি ভাত চাত খাই আহি ল'লোঁ এতিয়া এইখন অটো দি যাম মানে অপৰপৰা ৰোডলৈকে যাম তাৰপাছত এইপিনে খোজকাঢ়ি যাব লাগিব অলপ দূৰ তো উঠি বহি লওঁ এইখন অটোতে পূৰা ধূলি হৈ আছে মানে অটোখনত তেল শেষ হোৱাৰ কাৰণে মানে ইয়াত ভৰাই ল'ব তেলটো এইখন ডিপুতে তেলটো ভৰাই ল'ব তাৰপিছত আৰু এইপিনে গৈ থাকিব আৰু এতিয়া পূৰা তেল চেল ভৰাই কিনি গৈ আছোঁ আৰু লগ আমি ফাইনেলি অটোৰ পৰা নামি গ'লোঁ এতিয়া এইপিনে দি যাম আৰু এইটো চাওক ইয়াত লিখা আছে নিমছ কলেজ ইয়াৰ পৰা 200 মিটাৰ আছে এইপিনেদি সোমাই যাব লাগিব এতিয়া অপৰূপা বৰুৱা পথৰ পথপিনেদি সোমাই যাব লাগিব এতিয়া গৈ আছোঁ আৰু এতিয়া ইয়াৰ পৰা প্ৰায় 200 মিটাৰমান খোজকাঢ়ি যাব লাগিব এইপিনে তো বন্ধুসকল ফাইনেলি আহি পাই গ'লোঁ এইখন চাইলক ইয়াতে আৰু এই লগৰজন আহিছে মোক ইয়াৰ পৰা নিবৰ কাৰণে আৰু বন্ধুসকল এইপিনেদি আমাৰ নিমছত সোমাই যাব পাৰি এইটো নিমছৰ গেট এতিয়া এইপিনেদি সোমাই যাম আৰু বন্ধুসকল ভিতৰ ভিউজটো মানে ইমান ভইচেৰে হেৰি নকৰোঁ অকল মিউজিকেৰে দেখাই যাম আপোনালোকে চাই যাব আৰু নেক্সট ভিডিঅ'ত কিন্তু ভইচেৰে দেখাম এইটো সম্পূৰ্ণকৈ চাব।
আৰু বন্ধুসকল এইখন হৈছে আমাৰ কেণ্টিন আৰু আমাৰ ৰুম সেইপিনেদি সোমাই যাব লাগে। আৰু এইখনে হৈছে আমাৰ হোষ্টেল ৰুম। এইটো প্ৰথম ৰুমতে আমি থাকোঁ আৰু সেইপিনে বেলেগ ল'ৰা আছে, কিন্তু আমি প্ৰথম ৰুমতে থাকোঁ। আৰু বন্ধুসকল মজাকৈ ৰুমত সোমাই কিনে কাপোৰ চাপোৰ সলাই ল'লোঁ এতিয়া। আৰু বন্ধুসকল মই ইয়াত কি কাৰণে আহিছিলোঁ সেইটো আপোনালোকক কোৱা নাছিলোঁ, মানে মই ইয়াত চ'লাৰ টেকনিচিয়ানৰ কোৰ্চ এটা কৰিছিলোঁ, তো তাৰে এক্সাম আছিলে, সেইটো দিব আহিছিলোঁ আজি।